নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আসাম টেক লাৰ্ণিং ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ মূল বিষয় হৈছে স্কুল কলেজসমূহ আকৌ বন্ধ হ'ব নেকি তো ছাত্ৰ ছাত্ৰীসকল মহামাৰী কৰোনা ভাইৰাছৰ বাবে বহুদিন ধৰি স্কুল কলেজসমূহ বন্ধ হৈ আছিল তাৰ ওপৰত ভিত্তি কৰি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 21 তাৰিখে স্কুল কলেজসমূহ খুলি দিয়াৰ নিৰ্দেশনা জাৰি কৰিলে আৰু এতিয়া চৰকাৰৰ নিৰ্দেশ মৰ্মে স্কুল কলেজসমূহ খুলি আছে আৰু পাঠদান আৰম্ভ হৈ আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিছে আৰু ইউটিউবতো বহুত ভিডিঅ' বহুতে বনাই আছে বহুত ইউটিউবাৰে যে স্কুল কলেজসমূহ আকৌ বন্ধ হ'ব স্কুল কলেজসমূহ খাটাং বন্ধ হোৱাটো খাটাং এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে ইউটিউবত পাই আছে আৰু আপোনালোকে বিভিন্ন ছ'চিয়েল মিডিয়াতো পাইছে বিভিন্ন ৱেবছাইটতো পাইছে যে স্কুল কলেজসমূহ আকৌ বন্ধ কৰি দিয়া হ'ব এই স্কুল কলেজ বন্ধ হোৱা কথাটো কিমান দূৰ সঁচাকৈ বন্ধ হ'ব নেকি ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ লগত আলোচনা কৰিম লগতে কম তো সম্পূৰ্ণকৈ চাই থাকিবা ভিডিঅ'টো আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ যোনটো আসাম টেক লাৰ্ণিং ইউটিউব চেনেল হয় এই চেনেলটোত বহুদিন ধৰি ভিডিঅ' দিয়া নাই যিহেতু মই শিক্ষাৰ বাহিৰে এই চেনেলটোত বেলেগ ভিডিঅ' নিদিওঁ তাৰ বাবে মই এই চেনেলটোত ভিডিঅ' দিয়া নাছিলোঁ আজিৰ এই শিক্ষাৰ ওপৰত এই খবৰটো পোৱাৰ বাবে মই আজি আপোনালোকক জনাব চেষ্টা কৰিছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি ৰাখিব মই যেতিয়াই শিক্ষাৰ ওপৰত ভিডিঅ' দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত আসাম টেক লাৰ্ণিং যোনটো আমাৰ চেনেল হয় এই চেনেলটোত আপোনালোকে ভিডিঅ' সকলোতকৈ ফাৰ্ষ্টত পাই যাব আৰু আমাৰ যোনটো আসাম টেক লাৰ্ণিং ইউটিউব চেনেল হয় এই চেনেলটোত আমি কেতিয়াও ফেক নিউজ নিদিওঁ আমি সদায় ৰিয়েল নিউজ দিব চেষ্টা কৰোঁ তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে নিশ্চয় দেখিছা স্কুল কলেজ আকৌ বন্ধ হ'ব নেকি ইয়াতে তোমালোকে নিশ্চয় দেখিছা আৰু এইটো নিউজ মই নিজে লিখিছোঁ সানি টেকন'লজি মোৰ আৰু এটা চেনেল আছে সেই চেনেলটোত মই দিছোঁ এইটো ভিডিঅ' আৰু আমাৰ এইটো চেনেলটো মই দি দিছোঁ তোমালোকে আমাৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰিবা সানি টেকন'লজি ঠিক আছে তাৰপিছতে এটা লিখিছে মহামাৰী কৰোনা ভাইৰাছৰ ফলত বহুদিন ধৰি স্কুল কলেজসমূহ বন্ধ হৈ আছিল তাৰ ওপৰত ভিত্তি কৰিয়েই শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্কুল কলেজসমূহ 21 ছেপ্টেম্বৰত খুলিবলৈ নিৰ্দেশনা জাৰি কৰিলে এতিয়া স্কুল কলেজসমূহ চৰকাৰৰ নিয়ম শৃংখলা আৰু নিৰ্দেশনা মৰ্মে পাঠদান চলি আছে তো বহুদিন ধৰি স্কুল কলেজসমূহ বন্ধ হৈ আছিল সকলোৱে গম পাইছাই শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰি নিৰ্দেশ জাৰি কৰিছিল যে 21 তাৰিখে খুলিবলৈ আৰু এতিয়া 21 ছেপ্টেম্বৰৰ পৰা খোলা হৈ আছে স্কুল আৰু অলৰেডি চৰকাৰৰ নিয়ম শৃংখলা মানি স্কুল কলেজসমূহৰ পাঠদান অলৰেডি হৈ আছে এতিয়া মূল কথা হ'ল যে আকৌ বন্ধ হ'ব নেকি কিন্তু এতিয়া মূল প্ৰশ্ন হ'ল যে আকৌ বন্ধ হ'ব নেকি স্কুল কলেজসমূহ ঠিক আছে বিভিন্ন ছ'চিয়েল মিডিয়াত বহু খবৰ ওলাই আছে যে স্কুল কলেজসমূহ পুনৰ বন্ধ হ'ব এই খবৰ কিমান দূৰ সঁচা আপোনালোকে জানেনে এই খবৰ কিমান দূৰ সঁচা বহুতে ভাবি আছে যে আকৌ বন্ধ হ'ব এইটো এটা ফেক নিউজ হয় বন্ধুসকল আপোনালোকক জনাই দিছোঁ ছাত্ৰ ছাত্ৰীসকল এইটো এটা ভুৱা খবৰ হয় বহু ছ'চিয়েল মিডিয়াত এনেকৈ ভুৱা খবৰ ওলাই আছে যে স্কুল কলেজসমূহ পুনৰ বন্ধ হ'ব এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ খবৰ অহা নাই আপোনালোকে এই ভুৱা খবৰৰ পৰা বিৰত থাকক ছ'চিয়েল মিডিয়াত এনেকৈ ওলাই আছে এই খবৰ এনে ওলাইছে এইবিলাক খবৰ ফেক নিউজ ওলাই আছে বন্ধুসকল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইবিলাকৰ পৰা দূৰত থাকিবা যেতিয়ালৈকে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ অফিচিয়েলি ঘোষণা নকৰে তেতিয়ালৈকে তোমালোকে বিশ্বাস নকৰিবা আৰু আমাৰ যোনটো চেনেল হয় এই চেনেলটোত আমি কেতিয়াও ফেক নিউজ দিব চেষ্টা নকৰোঁ আৰু নিদিওঁ ভৱিষ্যতে কেতিয়াও নিদিওঁ তোমালোকে এই নিউজটো যদি ফেক হয় তোমালোকে ডিছলাইক কৰিব পাৰা এইটো মই ডাইৰেক্ট ৰিয়েল নিউজ দিছোঁ স্কুল কলেজ বন্ধ হ'ব বুলি এতিয়ালৈকে কোনো ধৰণৰ ঘোষণা কৰা নাই অফিচিয়েলি তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকক জনাব চেষ্টা কৰিলোঁ এই খবৰটো যদি খবৰটো শুনি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবা একেবাৰে নাপাহৰিবা এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম